বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপিটো হৈছে ৰঙালাও পাতৰ লগত বেচন দি বনোৱা এটা বৰা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি হৈছে ৰঙালাও পাত। ইয়াক মই ধুনীয়াকৈ চুচবিলাক গুচাই চাফা কৰি ল'লোঁ। আৰু এইকেইটা হৈছে নৰসিংহ। এতিয়া মই এটা বাটিত 3 চামুচমান লৈছোঁ বেচনৰ গুড়ি। এইখিনি দিলোঁ মই মিট মছলা। এইখিনি হ'ল জিৰা, এইখিনি হ'ল জলকীয়া পাউডাৰ আৰু এইখিনি হ'ল গৰম মছলা। এতিয়া দিছোঁ অকণমান নিমখখিনি সোৱাদ অনুসাৰে দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে মই মিলাই ল'ম। হৈ গ'ল মিলোৱা। এতিয়া দিছোঁ মই পানী মই অলপকৈ দিম। বেছি ঢিলাও হ'ব নালাগে আৰু টাইটো হ'ব নালাগিব। তেনেদৰে মিলাই ল'ম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। এয়া মই ধুনীয়াকৈ ফিটি ল'লোঁ। এতিয়া মই নৰসিংহ পাতখিনি ইয়াতে দি ল'ম। এইখিনি এতিয়া মই মিহিকৈ কাটি ল'ম। আপোনালোকে হয়তো কোনোৱে এনেকৈ খাইছে আৰু যিসকলে খোৱা নাই এনেকৈ বনাই খাবচোন, ভালেই লাগে। এতিয়া এইখিনি মই মিক্স কৰি ল'ম। এতিয়া গেছৰ ফ্লেমটো অন কৰি এটা কেৰাহী পাতি দিছোঁ আৰু কেৰাহীটোত দিম মই এগিলাচ পানীখিনি অকণমান গৰম হ'বলৈ দিলোঁ। এতিয়া মই এটা এটাকৈ ৰঙালাও পাত তাতে দি দিম। ৰঙালাও পাতখিনি মই পানীত এইকাৰণেই দি লৈছোঁ অকণমান বইল হ'বলৈ, যাতে পাতটো ভাজ দিওঁতে ফাটি নাযায়। আৰু এনেদৰে দিয়াৰ পাছত আপোনালোকে পানীটো অকণো নোহোৱাকৈ ৰাখিব লাগিব পাতটো, নহ'লে তেলত দিলে ফুটিব। এয়া হৈ গ'ল মোৰ। এতিয়া মই পানীৰ পৰা উঠাই দিছোঁ পাতকেইটা। অকণমানো পুৰা নাই মোৰ হাতখন, সেইকাৰণে মই হাতেৰে আনিছোঁ। পাতকেইটা মই উঠাই দিলোঁ আৰু ইয়াৰ পানীটো ভালকৈ আঁতৰ হ'বলৈ দিলোঁ। এয়া চাওক, পাতটো এতিয়া ধুনীয়াকৈ মেলি লৈছোঁ। লৈ তাতে মই ফিটি লোৱা বেচনখিনি দি দিম এনেদৰে। এতিয়া ইয়াক মই ভাজ লগাই দিছোঁ। খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে চাহৰ সৈতেও খাব পাৰে এনেদৰে বনাই। এনেদৰে আকৌ এটাত পুনৰ দিছোঁ। এতিয়া ভাজ দিওঁতে পাতটো ফাটিও যোৱা নাই অকণমান, সেইকাৰণে বইল কৰি ল'ব লাগিব। ধুনীয়াকৈ মোৰ ভাজ লগাই হৈ গ'ল। এতিয়া মই পুনৰ গেছটো অন কৰি লৈছোঁ। তাতে মই কেৰাহীটো পাতি অলপমান মিঠাতেল দিছোঁ। মিঠাতেলৰ সলনি আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। মই বাৰু এইখিনি ঘৰত পেৰা তেল দিছোঁ, সেইকাৰণে ৰিফাইন নিদিলোঁ। এতিয়া মই এটা এটাকৈ তেলত দি দিম। এনেদৰে এইকেইটা হ'বলৈ 10 মিনিটমান সময়ৰ প্ৰয়োজন। এতিয়া মই লুটিয়াই দিছোঁ।
সিজিছে আৰু এয়া নমাব পৰা হৈ গ'ল। আপোনালোকে জুইটো কম ফ্লেমত ৰাখি ভাজিব, নহ'লে পাতটো বেছিকৈ পুৰা গ'লে ভিতৰৰ বেচনখিনি নিসিজিব। এয়া নমাবলৈ হৈ গ'ল। মই এনেদৰে পাত হাতেৰে প্লেটত উঠাই আছোঁ। ৰেডি হৈ গ'ল। আকৌ বাকী থকা কেইটাও মই এনেদৰে পুৰি ল'ম। এইকেইটাও হৈছে আৰু হৈ গ'ল। মই এতিয়া এইকেইটাও তেলৰ পৰা প্লেটখনত উঠাই দিছোঁ। হৈ গ'ল। এয়া চাওক, মোৰ ৰঙালাও পাতৰ বৰ ৰেডি হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া হৈছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।